কয় আপুনি বদৰুদ্দিন আজমল ডাঙৰীয়াটো নকয়, তেওঁতো দখলত আছিল। অসমৰ ভিতৰত নহয়, ভাৰতবৰ্ষৰ ভিতৰত নহয়, পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত হাৰিছে। মই কোৱা নাই নিজৰ মুখেৰে, ৰাইজৰ চকুত ধৰা পৰিছে। ৰাইজৰ চকুত তেওঁলোকে ধৰা পৰিছে যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ কথামতে উদ্ভৱ কৰে। আৰু নহ'লেনো কওকচোন, আজি বদৰুদ্দিন আজমল ডাঙৰীয়া ক'লৈ আহিছে? পৰ্বতজোৰালৈ গৈছে। পৰ্বতজোৰা গৈ পেলাই কাক জইন কৰাইছে যাতে কংগ্ৰেছৰ ভোট ভাগ কৰে? এইবিলাক কি ৰাইজে বুজি পোৱা নাই নেকি? হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আপোনাৰ বিনাশকালে বিপৰীত বুদ্ধি, এতিয়া বিভিন্ন ধৰণৰ বিপৰীত বুদ্ধি হ'ব। বিপৰীত তেওঁৰ লগত থকা মানুহসকলে তেওঁক বিৰোধিতা কৰি আছে। সেইকাৰণে আপুনি ইলেকশ্যনৰ ডিক্লেয়াৰ কৰিব দিয়ক। এনেদৰে আপোনাৰ তেলেংগানাত কেচিআৰ বহুত অত্যাচাৰী শাসক আছিল, মুখ্যমন্ত্ৰী আছিল, কথা ক'লেই পুলিচ লগাই দিছিল। এতিয়া ৰেমন ৰেড্ডি যিজন মুখ্যমন্ত্ৰী, তেওঁক এৰেষ্ট কৰিছিল, তেওঁৰ ছোৱালীৰ বিয়াটো আহিব দিয়া নাছিল। কিন্তু যেতিয়াই ইলেকশ্যন ডিক্লেয়াৰ কৰিলে, ৰাজপথলৈ ওলাই আহিলে, কেচিআৰ নাইকিয়া হ'ল, ৰেমন ৰেড্ডি মুখ্যমন্ত্ৰী হ'ল, কংগ্ৰেছে চৰকাৰ কৰিলে। ৰাইজে সময়লৈ অপেক্ষা কৰি আছে। ৰাইজে পুলিচক কেৱল এতিয়া এছাম মুষ্টিমেয় পুলিচ আৰু হিমন্ত বিশ্ব শৰ্মাৰ গোটেই বিজেপিও নহয়, এছাম বিজেপি তেওঁৰ লগত আছে, বাকী সকলো তেওঁৰ বিপৰীতে আছে। ধুবুৰী জিলাৰ 5টাকৈ বিধানসভা সমষ্টি, তাৰে 4টা AIUDFৰ দখলত। এইবাৰ আপোনাক আকৌ কৈছোঁ, 4টা ক'ত? 11টা আপোনাৰ বিধানসভা সমষ্টিত 11টাতে পৰাজিত হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া। 5টা কিয় কৰি আছে? মই বিধানসভাত কোনটোত আপোনাৰ জিকিলে? যোৱা লোকসভাত কোনটোত জিকিছে? ধুবুৰীত জিকিছে, গৌৰীপুৰত জিকিছে, মানকাছাৰত জিকিছে, তেওঁলোকে মন্দিয়াত জিকিছে, চেঙাত জিকিছে। কোনটোত জিকিছে? গোৱালপাৰা পূব জিকিছে নে কোনটোত জিকিছে? সেইকেইটা অংক কৰক না। হিমন্ত বিশ্ব শৰ্মাৰ সকলো অংক জংকপংক হ'ব। কংগ্ৰেছৰ নেতৃত্বত, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ কৰিব।